আছে আজি বহুত দিনৰ মূৰত মানে ঘৰৰ পৰা বাহিৰত যাব ওলাইছোঁ ইমান দিন হ'ল ক'তো যোৱাই নাই তাৰোপৰি বছৰৰ শেষ হ'ল ভাবিলে একদিন ফুৰি আহোঁ আৰু আজি লাষ্ট মানে অহাকালিতো 1 তাৰিখে হ'ল সেইকাৰণে ওলাই যাওঁ অলপমান বলক আপোনালোকক লৈ যাওঁ ক'ত যাওঁ গম পাই যাব আমি আহিছোঁ নলবাৰীৰ পাগলাদিয়াৰ ওচৰতে লাগি থকা এখন ৰিজৰ্ট এখনৰ নাম হ'ল কোৱা ৰিজৰ্ট ইয়াতে আহিলোঁ আৰু এইখন দোকান বহিছে মানে পৰিৱেশটো ভাল লাগিছে আহি কিনে যোৱাবাৰৰ দৰে ইমান মানুহ হোৱা নাই এইবাৰ মানে কি হ'ল ইয়াতে মানে হাতী ওলোৱা বুলি ক'লে চ' সেইকাৰণে মানুহবোৰ আহিবলৈ অলপ ভয় কৰিছে নেকি সেইকাৰণে ইমান মানুহ হোৱা নাই তথাপিতো আমি আহিলোঁ আৰু আমি আৰু ভয় নকৰোঁ দেই আহিলোঁ চ' ভাল লাগিছে এই ফুলবিলাক দেখিছেনে গেন্দে ফুল বুলি কয় এইটো ফুলি আছে পানী দিছে এইবিলাক অলপ বকা বকা হৈ আছে এই দলংখন দেখিছেনে যোৱাবাৰ মানে দলংখনত মানুহ এনেকৈ আছিল ওলমি আছিল তাৰমানে মানুহবিলাক এইবাৰ দেখিছেনে মানুহেই নাই আৰু সেইবিলাক যে মানুহ দেখিছে তাৰে ওচৰতে মানে ইফালে বনভোজ খোৱা চব মানুহ মানে একদম ভৰি থাকে এইবাৰ মানুহে নাই ঠিক আছে মানুহ নহ'লেও কেতিয়াবা বাৰু ভাল লাগে মানে দলংখনত উঠিব জাগাই নাছিল আৰু উঠে মানুহবিলাক মানে দলংখন অলপ ভয় লাগে ন তলত পৰি যাবলৈ বেছি ওজন হ'লে ভাঙিও যাব পাৰে ন এইবাৰ বাৰু টেনশ্যন নাই ভালকৈ ভিডিঅ'টো বনাব পাৰিছোঁ মানুহ নাই চ' আহিলোঁ আৰু এইটো হ'ল পাগলাদিয়া নদী ইমান শান্ত হৈ আছে দেখিছেনে বাৰিষা ইয়াৰ ভয়াৱহতাটো গম পোৱা যায় বাপৰে যে কালমুটি ধৰে নহয় ইমান ৰ'দ দিছে ভালকৈ চকু মেলিব পৰা নাই পানীখিনি যে ইমান ধুনীয়া লাগিছে ইমান চাফা হৈ আছে আৰু পানীৰ প্ৰতি মোৰ একেবাৰে দুৰ্বলতা আছে মানে দেখিলে নামি যাওঁ লাগিছে কিন্তু এইখিনি দ আছে অলপমান চ' নামিব অলপ ভয়ো লাগে ভালো পাওঁ ভয়ো লাগে এই বটলকেইটা দেখিছেনে ইয়াতে কালাৰ কৰি কিনে সজাই থৈছে অলমাই ইয়াতে ফটো মাৰি আছে আমিও ফটো উঠিম বুলি ভাবিছিলোঁ কিন্তু নাই পিহু কলাৰ পৰা নানামে যে পাপাকক দেখিলে মানে তাই কলাতে উঠি থাকে সেইকাৰণে মই বোলো নালাগে আৰু পিছত উঠিম আৰু ফটো মাৰিব অলপ দিগদাৰ হয় নে লয় কিনে আৰু ফটোবিলাক কি কয় ব্লাৰ হৈ যায় লৰি থাকে এনেকৈ তাই মানে কলাৰ পৰা নানামেই আহে এইবিলাক চিৰি বনাইছে দেখিছেনে বাঁহ দি কিনে ধুনীয়া কৰি এইবিলাক পিছলি যাব পাৰে সেইকাৰণে এনেকৈ বনাই দিছে আৰু ভালেই লাগিছে অনবাৰ মানে এইখিনিত গাড়ী ভৰ্তি হৈ থাকে দেখিছে এই গাড়ী এখনেই গাড়ী দেখিছে আৰু ইয়াতে বহা ঠাই কৰি দিছিলে এইখিনিত পূৰা ফুল আছিল একদম ধুনীয়াকৈ ৰমক জমক হৈ আছিল কিন্তু এতিয়া ফুলবিলাক মৰি গৈছে এই বাঁহেদি যে বনাই দিছে এইবিলাক মানুহ বহাকৈ ঠাই নাথাকে ইয়াতে এনেকুৱা ভৰ্তি মানে আচৰিত হোৱাইট কালাৰৰ ফুলডাল কি ফুল জানো নামটো নাজানো কিন্তু মোৰ ভাল লাগিল চ' মই অলপ কেমেৰাত বন্দী কৰি থৈ দিলোঁ এইবিলাক এখন দোকান বহিছে মণিহাৰীৰ দোকান এয়া আনাৰসৰ দোকান আনাৰস খালোঁ টেষ্টি আছিল পূৰা ভাল লাগিছে খাই কিনে फलक तक चल साथ मेरे फलक तक चल साथ फलक तक चल साथ मेरे फलक तक चल तेरे शरारत बैठा है खिड़की पे तेरी आए इस बात पे चांद भी बिगड़ा कतरा कतरा वो पिघला भर आया आँखों में मेरी বগৰীডাল দেখিছেনে ইমান ওলমি লাগি আছে মানে গছডাল দেখি কিনে মই ৰ'বই নোৱাৰিলোঁ ছিঙি ল'লোঁ দুটামান মই বোলো ঘৰত খাম কিন্তু নাই একদম কেঁহা খাব নোৱাৰি সৰিয়হখিনি চাওকচোন কিমান ধুনীয়া ন ইমান ধুনীয়াকৈ ফুলি আছে ইমান ভাল লাগিছে फलक तक चल साथ मेरे फलक तक चल
মানে একদম চকুতে পৰিছে ভালকে চাবই পৰা নাই দেখিছে চাগে ৰ'দটো মই বেক কেমেৰা কৰি দেখাই দিছোঁ চাওকচোন ইমান ধুনীয়া চাওকচোন গান বাজি আছে এইখনৰ নাম হৈছে পাগলাদিয়া ৰিজৰ্ট ইয়াতে আহিলোঁ ইয়াতে মানে ঢেৰ মানুহ গাড়ী দেখিছেনে ভৰ্তি হৈ আছে মানে বহুত পিকনিক খোৱা মানুহ ইয়াতে অনবাৰ ইমান নহয় মানে ওলোটা হৈছে এইবাৰ ক'ৰবাত মানুহ নাই ইয়াতে বহুত মানুহ হৈছে আৰু এইটো নদীটো দেখিছেনে পানী নাই শুকাই গৈছে আছে কিছু কিন্তু বানপানী হ'লে আৰু বাপৰে ভয়ানক তেনেকুৱা ফুলডাল দেখিছেনে ইমান মৰম লাগিছে ইয়াতে মানে ফুলবিলাক আছে আৰু ইয়াতে মৰি যোৱা নাই ধুনীয়া লাগিছে চ' এইফালেও এইটো গাড়ী এইফালে এইটো কি দেখাইছে বা এইটো ইমান ডাঙৰ ডাঙৰ আনাৰসৰ দৰে কি বা এইটো নাজানো মই গছডাল পাইন গছ ধুনীয়া লাগিছে ফুলডাল চাওকচোন ৰঙা ফুল বহুত ভাল লাগিছে ইয়াতে মানে মানুহ আছে আৰু এই সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে এইখিনি উঠাই দিলোঁ আৰু কেমেৰাত ভাল লাগিছে এই সৰু ল'ৰাটো দেখিছেনে চানা বিক্ৰী কৰি আছে মোৰ কিবা বেয়াই লাগিল খাব মন নাছিল কিন্তু এনেই লৈ ল'লোঁ আৰু 20 টকাৰ মই বোলে চানা দিয়া আপোনালোকে এনেকুৱা সৰু ল'ৰা ছোৱালী যদি এনেকৈ মানে এনেকুৱা দোকান দিয়ে আৰু কিনিবচোন ভাল লাগে কিবা এটা মনটোত শান্তি পোৱা যায় আৰু সিও বহুত ফূৰ্তি পাইছে আৰু তাৰ পৰা লোৱাৰ কাৰণে কোনো লোৱা নাই এতিয়া ঘৰৰ অভিমুখে যাত্ৰা কৰিলোঁ এয়া বাইকতে গৈ আছোঁ আৰু ইমান ধূলি হৈছে চাৰিওফালে কিন্তু উপায় নাই তথাপি ভাল লাগিব ন কিবা এটা পাবৰ কাৰণে কিবা এটা হেৰুৱাব লাগিব আৰু গা চা ধুই আহিছিলোঁ এতিয়া গৈ কিনে আৰু লেতেৰা ওলাই আৰু ধুব লাগিব আৰু বাৰু যা নহওক আহিলেও ভাল লাগিল কিবা এটা আৰু এইখন গেট হালিলেও অলপমান গেটখন দিয়াই আছিল আমি নামা নাই আৰু হালি কিনে আহিলোঁ পাগলাদিয়া নদী দেখিছেনে ইয়াতে ৰাস্তা নাথাকে বাৰিষা বতৰত পানী চাৰিওফালে মই জয় হৈ থাকে একদম পানী এতিয়া ৰাস্তা হৈছে আৰু নেক্সট জুন জুলাই মাহত আৰু তেনেকুৱা হৈ যাব পূৰা ভৰ্তি হৈ যাব পানী তো ভালেই লাগিল আহিলোঁ বহুত দিনৰ মূৰত ওলাই ৰাস্তাত একেবাৰে বালি হৈছে জংঘল চাৰিওফালে ইয়াতে হাতী ওলাইছিল এই দুটা ল'ৰা ছোৱালীও আহি আছে ভাল পাইছে বহুত দূৰৰ পৰা আহে ইয়াতে পিকনিক খাবলৈ নদীটো আছে যে এইকাৰণে আৰু সুবিধা হয় বাচন বৰ্তন ধোৱাৰ কাৰণে আৰু নদী থাকিলে পিকনিক খাই ভাল লাগে দিয়কচোন নহ'লেনো কোনে যাব আৰু এনেকুৱা আৰু বাকী এইটো মথাউৰি নতুনকৈ বনাই আছে আৰু ইয়াতে হাৱাই ৰাস্তা উঠিলোঁ এয়া আহি আছোঁ আৰু বাইকত ভাল লাগিল বহুত দিনৰ মূৰত ওলাই আহিছিলোঁ মনটো অলপ শান্তি পায় আৰু ঘৰতেনো কিমান সোমাই থাকিম তেতিয়াহ'লে আজিলৈ বাই বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে